হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু ভালে থাকিবা। চ' গাইজ, আমাৰ SSC GD 2025ৰ ৰিজাল্টটো পাবৰে হ'ল আৰু হাতত মাথো 2-3 দিন বা এদিন, মানে আজিও আহিব পাৰে, কালিও আহিব পাৰে, এনেকুৱা হৈ আছে। আৰু এইখিনিৰ ভিতৰতে এটা আমাৰ বহুত মানে কি ক'ম আৰু, আপোনালোকে নিউজটো শুনিছে চাগে, আৰু বহুত বেছিভাগ ইউটিউবাৰে কৈছে কথাটো, মানে যিসকলে ডিফেন্সৰ লগত জড়িত আছে তেওঁলোকে কথাটো জনাইছে। মানে আমাৰ ঝাৰখণ্ডত যি মেডিকেল আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে, চ' সেইসকলক আৰু নতুনকৈ মানে পুনৰ মতা হৈছে যে আমাৰ মেডিকেলটো আৰু হ'ব। এইটোৰ কাৰণে আমাৰ কি ৰিজাল্টটোৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি? চ' এইটো এটা বহুত ডাঙৰ কথা। মানে আমি যদি চাব যাওঁ, মানে এফালৰ পৰা চাব গ'লে হয় আমাৰ ৰিজাল্টটো অলপ তেনেকুৱা হ'লে লেট হ'ব পাৰে। আৰু যদি আৰু এটা ফালৰ পৰা যদি চাব যাওঁ, যিহেতু আমাৰ 26 তাৰিখত আমাৰ ৰোজগাৰ মেলা অনুষ্ঠিত হ'ব। চ' মানে 26 তাৰিখত যদি আমাৰ ৰোজগাৰ মেলা অনুষ্ঠিত হয়, মানে তাৰ আগেতো আমাৰ ৰিজাল্ট দিবই লাগিব। চ' এইখিনি কথা যদি আপোনালোকে ভালকৈ চায়, চ' তেন্তে এটা কথা গম পোৱা হ'ল, যদি আমাৰ ৰিজাল্টটো লেটকৈ আহিব লগা হয়, তেন্তে আমাৰ ৰোজগাৰ মেলাটো ডেটটো চেঞ্জ হ'ব লাগিব। আৰু যদি আমাৰ ৰোজগাৰ মেলাৰ যদি ডেটটো এনেকৈ থাকে, চ' মানে যি আমাৰ এতিয়া ঝাৰখণ্ডত যি আমাৰ নতুনকৈ আৰু পুনৰ মেডিকেল হ'ব, চ' সেই কেণ্ডিডেটসকলৰ ৰিজাল্টটো লেটকৈ আহিব। আৰু যিসকল আমাৰ অলৰেডি মেডিকেল ডকুমেণ্টছ হৈ গৈছে, তেওঁলোকৰ ৰিজাল্টটো হয়তো এই ৰোজগাৰ মেলাৰ আগে হৈ যাব। মানে আপোনালোকে গম পাইছে চাগে, কালি আমাৰ বহুত ডাঙৰ ইউটিউব চেনেল এটা ক'ব লাগিব, মানে যি আমাৰ অংকিত ভাটি ছাৰ আছে RW, চ' তেওঁ এই কথাটো জনাইছে, ৰোজগাৰ মেলা যদি 26 তাৰিখত হয়, তাৰ আগে আমাৰ যেনেকৈ নহওক ৰিজাল্ট আহিবই। আৰু মানে এই 2-3 দিনত হয়তো আমাৰ ৰিজাল্ট আহি যাব পাৰে। বাকী যি হ'ব দেখা যাব। আৰু যিহেতু আমাৰ নতুন ভেকেঞ্চিও আহিয়ে গ'ল, আৰু অসম পুলিচৰ বাবেও ভেকেঞ্চি আহিয়ে গ'ল, চ' তাৰ বাবে আপোনালোকেও প্ৰেক্টিছত লাগি থাকক, ময়ো লাগি আছোঁ। মানে যিকোনো এটা পষ্ট আমাক লাগেই। আৰু বেছিকৈ মই যিহেতুকে চেণ্ট্ৰেলৰ সৈতে জড়িত, মই SSCৰ সৈতে বেছিকৈ জড়িত আছোঁ। চ' তাৰ বাবে মই SSCৰ কিছু আপডেট ল'বলৈ চেষ্টা কৰি আছোঁ, আৰু কিবা আপডেট থাকিলে আপোনালোকক জনাম। আৰু হয়তো ৰিজাল্ট আহিবই, বেছি আৰু দিন নাই হাতত, আপোনালোকে ৰেডি হৈ থাকক ৰিজাল্টৰ কাৰণে। বাকী কাট অফৰ কথা মই কিনো ক'ম, আপোনালোকে নিজে গমেই পাব। এই 2-3 দিন ভিতৰতে কাট অফো আহিয়ে যাব, আপোনালোকে ৰিজাল্ট আহিলেতো গম পাই যাব কাট অফৰ কথা। আৰু ইমান ৱেইট কৰিব নালাগে, কাট অফটো আহিবই। আৰু যদি ৰোজগাৰ মেলা আমাৰ পিছুৱাই নাযায়, তেন্তে ৰিজাল্টটো এই 2-3 দিন বা এদিন আজিও আহিব পাৰে, কালিও আহিব পাৰে, এনেকুৱা হৈ আছে। আৰু যদি ৰোজগাৰ মেলাৰ যদি ডেটটো পিছুৱাই যায়, তেন্তে আমি গম পাম যে আমাৰ SSC GDৰ ৰিজাল্টটো পিছুৱাব বুলি। বাকী নতুন ভেকেঞ্চিৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যনত লাগিছেনে নাই এইটো জনাবচোন অলপ পাৰিলে। মানে আৰু ময়ো এপ্লাই কৰিলোঁ, আৰু এতিয়া বৰ্তমান অসম পুলিচৰ বাবে এপ্লাই কৰিম। SSC GDৰ বাবে আপোনালোকে মক টেষ্টবোৰ দিছেনে নাই, আৰু মক টেষ্টত আপোনালোকৰ কিমান মাৰ্ক আহি আছে অলপ পাৰিলে জনাব। আৰু কাট অফৰ কথা ইমান টেনশ্যন কৰিব নালাগে। যদি আপোনালোকৰ 1-2 মাৰ্ক প্লাছ হৈ আছে, এতিয়াৰ পৰাই পূৰা ষ্টাডি লাগি যাওক। আপোনালোকে ইমান 100% নিজকে চিয়'ৰ বুলি ভাবি নল'ব যে মোৰ নাম আহিব বুলি। মানে 1-2 প্লাছত মানে ইমান এটা আশা নাথাকে, তথাপিও আশা ৰাখক। চ' আপোনালোকে প্ৰিপেৰেশ্যনটো জাৰি ৰাখক নিজকে। মানে এটা চাকৰি ল'বলৈ যোগ্য হ'বলৈ হ'লে আপোনালোকে কষ্টটো কৰিবই লাগিব, লগতে মই কৰি আছোঁ। মই যদিও এই ভেকেঞ্চিটোত সকলোবোৰ ক্লিয়াৰ কৰি থৈছোঁ, তথাপিও মই আৰু নতুন ভেকেঞ্চিৰ কাৰণে লাগি আছোঁ। মানে ময়ো আশা নকৰোঁ নিজকে যে মোৰ চাকৰি হ'ব বুলি। চ' তাৰ বাবে ময়ো লাগি আছোঁ। মই অসম পুলিচৰ বাবেও ৰানিং কৰি আছোঁ অলপ, আৰু SSC GDৰ বাবেও ষ্টাডি কৰি আছোঁ। চ' আজিও গ'লোঁ, অলপ ৰানিং কৰিব গ'লোঁ, মানে ৰ'দত ৰানিং কৰিছিলোঁ আজি ৰাস্তাত। প্ৰায় 5 কিলোমিটাৰমান ৰানিং কৰিলোঁ, এনে নৰ্মেল ৰানিং কৰিলোঁ আৰু লগৰবোৰৰ লগত। লগ পাম আৰু কিছু নতুন আপডেটৰ সৈতে।